যেতিয়া দুজনী নলে গলে লগা বান্ধৱী আফটাৰ এ লং টাইম লগ পোৱা যায় তেতিয়া আপোনালোকে এনেকুৱা হাঁহি দেখা পায়। সো আমি গিছিলুং কাজল গাঁৱত আৰু কি কাৰণত গিছিলুং আপোনালোকক অলপ পিছত জনাই আছো। বৰ্তমান সময়চোং চিগনেটত তো কিবা এটা খাই ল'ম। এতিয়া বোলে বহুত দাম, এক কাপ চাহতে বোলে 100 টেহা। তো চাং ৰ কেনকা বস্তুগিলা নে কি কয়। এনজয় দি ভ্লগ গাইজ। ভিডিঅ' কাই হে ভিডিঅ' ভগৱান কি আগত গিছে পাপা উৰি গেল মানে ফ্লাইটে দি যায় আৰু অ মনু আইতা কি কৰে আইতা ষ্টেণ্ডাৰ্ড মই ভিডিঅ' কৰি আছো প্ৰেৰণা যাই আন বেগখান মই লওঁ আন ৱাও মনু ইফালে ওপৰত চাটক কি গিলা দে মই ফটো তোলাম দে তোমাক দে মনু ইফালে দে পিছদিনী আহি পালোঁ অৱস্থা কাহিল এচি খায়া মাথাৰ বিষ মই খিনাইছোঁ না এনেকুৱা দেখাইছোঁ মোক চুঙা ফাইনেলি আজি টেটৰ মাৰ্কশ্বিটখন পালোঁ যায় লৈ আহিলোঁ আৰু নলে গলে লগা মানে একদম বেষ্ট ফ্ৰেণ্ডক লগ পালোঁ দিনটো আজি মোৰ বহুত ভাল লাগছে আৰু কিন্তু মাথাৰ বিষ উঠছে প্ৰেৰণাৰ কেনেকা মোৰো মাথাৰ বিষ হ'লে সেইখিনি বিষ আছে তো অলপমান এতিয়া ৰেষ্ট লওঁ বাই ঘৰত সোমাইছোঁ মই কিন্তু বাই কোৱা অলপ বাই দিলোঁ দে আৰু দে বাই বাই হে গাইজ মই এলাহে বহুত সময়ৰ পাছত এলাহে আৰু মোবাইল হাতত তুলিয়া ল'লোঁ বৰ্তমান বাজিল 8টা মই জাষ্ট গাখীৰ ভাত চেনি খায়া দায়া এইবাৰ ৰুমত সোমালোঁ তামাম বৰষুণ দি আছে বাহিৰত একদম ডবা পিতা ইতিমধ্যে 3ডালমান তামোল আমাৰ বাৰীৰ ভাঙিলে ইমান হাৱা পানী একদম বতাহ বৰষুণ তাৰপাছত এইবাৰ এখন ধুৱানী আছিল ধুৱানীয়ে খাব যোৱা নহ'ল তো আজি গিছিলুং কাজল গাঁও আপোনালোকক বহুত দিন আগতে এটা ভ্লগত মই কৈছিলোঁ যে এটা গুড নিউজ আছে সেই গুড নিউজ হ'ল প্ৰথম যোনবিলাক ৰিজাল্ট ওলাইছিল টেটৰ সম্পৰ্কে সেইবাৰ মই ফেইল কৰিছিলোঁ 79 পাইছিলোঁ অনলি তাৰপিছত আৰু একবাৰ ৰিইভেলুৱেশ্যন হ'ল ৰিজাল্টৰ তাৰপিছত পাছ কৰিলোঁ 83 যিখিনি পাব লাগে কোনোমতে 83 পাই মই পাছ কৰিলোঁ তো আজি গিছিলুং কাজল গাঁৱত তাৰে হেৰিখন আনবা মাৰ্কশ্বিটখন আনবা আৰু যদিও ৰিজাল্টত পাছ কৰছোঁ কিন্তু ফাৰ্ষ্ট যিখন প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছে তাতে মোৰ নাম অহা নাই বেছি নম্বৰ পোৱা নাই না আৰু হায়াৰ ছেকেণ্ডাৰীতো বেছি নম্বৰ নাই মোৰ তো পোৱা নাই লাষ্টৰ ফালে চাং কি হয় একদম
ভগৱান ভগৱান আহিলে হয় আপোনালোকে অলপমান আশীৰ্বাদ কৰিব নেকি তো তাৰ লগতে মোৰ বেষ্ট ফ্ৰেণ্ড হিমাশ্ৰী তাইকো লগ পালোঁ ইয়াৰ আগৰ অংশৰ ভিডিঅ'খিনিত আপোনালোকে দেখা পাইছেই চাগে আৰু এখানি কণমানি মাইনা আছে আমাৰ ইমান কিউট আহি আছে আমাৰো টেনশ্যন নল'ব তো তাকে এইবাৰ ঘুমাং আৰু মাথাকো একদম কি ক'ম আৰু টাঙালাও বিহাবা লাগছে দেহা পানীও ইমান যিহেতু ভাল নহয় শাক চাক সেনেকৈ বেছি খাবা নৰং খালি গাখীৰ ভাত সেনেকৈ খাং আৰু এই একমাহমানতো মই পাকঘৰতে সোমোৱা নাই আপোনালোকে ৰিজন নিজে নিজে ভাবি লওক কি ৰিজন হ'ব পাৰে তো ভিডিঅ' যদি লং হয় মই এইখিনিতে খতম কৰি দিওঁ আপোনালোকৰ আগত ভিডিঅ' মানে পেছ কৰি দিওঁ আৰু যদি অলপমান শ্বৰ্ট হোৱা নিচিনা পাওঁ তেনেহ'লে অহাকালি অলপমান ভ্লগিং দেখাই আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিম চ' গুড নাইট বাই বাই